গুড মৰ্ণিং। তো আজি আছে আমাৰ T20 ফাইনেল মেটচ। তো তাৰ কাৰণে ৰেডি হৈছোঁ পূৰা, গা পা ধুই ল'লোঁ। এতিয়া ভাতটো খাম, ভাতটো খাই আমি ওলাই যাম। খেল আছে যোৰহাট চেনিজান চাহ বাগানৰ মাজত। তাত এখন গ্ৰাউণ্ড আছে, খুব সুন্দৰ, তাত খেল খেলাই আছে। তো আমি ফাইনেললৈ ৰাওনা হ'লোঁ। তো আজি আছে ফাইনেল মেটচ, তো আমি তাৰ বাবে ওলাইছোঁ। ব'লক আমি ইয়াৰ পিছৰ যিখিনি ভিডিঅ' আছে গোটেইখিনি আপোনালোকক আজি দেখাই যাম, কেনেকৈ খেলোঁ, কি কৰোঁ, গোটেই দেখাই যাম। তো আমি চলো। তো আমি এনেকৈ আহি এতিয়া আমি পাই গৈছোঁ, গাড়ীত আহি আছোঁ, যাবলৈ লৈছোঁ। তাৰপৰা গৈ থাকোঁ ব'লক, তাৰপিছতখিনি আপোনালোকক দেখাই দিম কেনেকৈ কি কৰিলোঁ। অকণমান এনেকৈ মাজে মাজে ৰৈ দিবলগীয়া হৈছে। তাৰপৰা গৈ আছোঁ, গোটেইকেইটা গাড়ীত বহি ল'লোঁ। আৰু গাড়ী আহি আছে, কিন্তু আমাৰখনত 5টা আহিছোঁ, আৰু 2খন আহি আছে। তেনেকৈ 5টা 3টাকৈ আহি মেলি আমি টোটেল 12টা 13টা ল'ৰা আমি গৈ আছোঁ এতিয়া এনেকৈ। তো ব'লক আমি ফিল্ডখন পাই লওঁগৈ, তাৰপিছত আমি ফিল্ডৰ কিছু দৃশ্য আপোনালোকক দেখাই দিম। খেলখন জিকো আৰু এইটো এটা পিছৰ কথা, বাট মানে এনেই অহা যোৱা এইবোৰ মানে অলপ ফূৰ্তিটো মনত ফূৰ্তি থকাৰ কাৰণে এইবিলাক মানে মই ভিডিঅ' চিডিঅ' বনাই ভাল পাওঁ। চ' এনেকৈ মানে কৰিবলৈ চেষ্টা কৰিলোঁ। এয়া আমি গৈ আছোঁ, গৈ আমি এতিয়া অৱশেষত ফিল্ড পামগৈ এতিয়া। তো আপোনালোকক দেখাই আছোঁ আমি। তাৰপিছত আমি গৈ অকণমান দেৰি ইয়াতে ৰ'বলগীয়া হ'ল। তো আমি ইয়াতে ৰৈ ল'লোঁ বাগানৰ মাজত। আমি এতিয়া পামগৈ আৰু চেনিজান যোনখন গ্ৰাউণ্ডলৈ গৈ আছে তাত পামগৈ। তাৰ পৰা ঠিক 1 কিলোমিটাৰ দূৰত আমি অকণমান ৰৈ গোটেইকেইটা একগোট হৈছোঁ। একগোট হৈ আমি গোটেইকেইটা ল'ৰা মানে এনেই অকণ ফটো ভিডিঅ' বনাওঁ বুলি গোটেইকেইটা নামি মেলি আহিলোঁ। তো এনেকৈ আমাৰ পিছত আৰু গাড়ী আহি আছে, আমাৰ গাড়ী। তো সেইখন ফিল্ডৰ কাৰণে আমি গোটেইখিনি আহি আছিলোঁ। খেলখনৰ বিশেষ ভিডিঅ' মই বনাব নোৱাৰিলোঁ, কিন্তু আমি যিকেইটা আছিলোঁ সেয়া অকণমান বনাই দিলোঁ। সেইখনৰ ভিডিঅ' বনাবলৈ মানে মই মানুহটো খেলত ব্যস্ত হৈ যাবলগীয়া হ'ল। চ' এনেকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ। এতিয়া আমি অকণমান এইখন ৰোৱা জেগাকণতে আমি ফটো চটো মাৰি ভিডিঅ' চিডিঅ' কৰি এনেকৈ অলপ পষ্ট কৰিবলৈ চেষ্টা কৰিলোঁ। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। শেষত আমি ফিল্ডখনত উপস্থিত হ'লোহি। এইখনে সেই গ্ৰাউণ্ডখন আমি য'ত আজি খেল খেলিম। এইটো মানে ৰোড ছাইডৰ হয়। চ' এনেকৈ দি দিলোঁ। তো আমি এনেকৈ অলপ ফটো চটো মাৰিলোঁ। তাৰপিছতে আমি আৰু টুৰ্ণামেণ্ট যেতিয়া শেষ হ'ল, তাৰপিছতে আমি ৰানাৰ আপ হ'লোঁ। আমি একচুৱেলি বিজয়ী দল হ'ব নোৱাৰিলোঁ। সেইবাবে অকণ দুখ থাকি গ'ল, হ'লেও মনত ফূৰ্তি কৰি এইবিলাকে অকণ ভিডিঅ' চিডিঅ' বনাই ফটো